হেল্ল' হেল্ল' কোঠাৰলৈ পূৰা আহিছোঁ দেই খৰি কাটিবলৈ মাঘৰ বিহু খৰি কি ক'ব আৰু ল'ৰা ছোৱা নাই আজি লগৰ চগৰ নাই আগতে আছিলে এসোপামান পূৰা ডাঙৰ ডাঙৰ মেজি বনাইছোঁ আজিকালি আমি দুটাই আৰু চাল্লা গছ গেয়াই হৈ গ'ল এতিয়া গছডাল কাটিব লাগে আৰু এই লাগি যাওঁ এইবাৰ কি ক'ব আৰু আজি 9-10 বছৰ আগত আমি এজাক লোৱা হয় বহুত দিনৰ আগৰ পৰাই খৰি চৰি ফালি ভেলাঘৰ বনাই মানে ৰখীয়া কৰিছিলোঁ আৰু ইখন গাঁৱে কোনখন গাঁৱে কিমান ওখ বনাব পাৰে জিত বাট আৰু মেজি কাৰ কিমান ওখ হয় আৰু আজি চাওক খৰি ফালিবলৈও মানুহ নাই ভেলাঘৰত থাকিবলৈও মানুহ নাই ইমানে মানুহৰ সময় নাইকিয়া হৈছে কিছুমানে যদি ঘৰৰ দায়িত্ব ল'ব লগা হৈছে কিছুমানে আকৌ কৰ্মসূত্ৰে বেলেগত যাব লগা হৈছে এয়াই আৰু এডাল লৈ ল এই ষ্টেণ্ডডাল লৈ ল চালা এইডাল দাঙিব লাগিব এতিয়া ল'ৰাটো কষ্ট কৰিছে দেই মেজি ভোজ খাবলৈ আমাৰ এয়া অৱস্থা আৰু ফাটাফাটি হ'ব এবাৰ মাঘৰ বিহু ফালন পৰিব এবাৰ এই যাব নোসোমাবি ঐ হেৰিটো গুৰিটো আগফালে কৰি ল আকৌ তেতিয়া নিবলৈ ভাল পাবি গুৰিটো আগফালে কৰি ল এইডাল হৈছে আমাৰ বহুতখিনি কাণ চান বিষ হৈছে বহুত নিব লগা হৈছে আমাৰ খৰি আনি হৈ গ'ল এতিয়া ভাগৰ লাগিছে দেই পুৰা ভাগৰ লাগিছে নাই ভাগৰ লাগিছে এতিয়া পুৰা ফালিব লাগে এতিয়া ঐখন এই ক'ত গৈছে ৰখ চালা এতিয়া খৰি ফালিব লাগে দেই এইবোৰ পুৰা ডবল গোটাই দিলোঁ এতিয়া ফালিব লাগে পুৰা লাগি যা আমাৰ খৰি কাটি হৈ গ'ল এবাৰ টেঙা জুতি দেই এইবোৰ চাওক আমি পুৰা টেঙা খাম ৰে জিভা পানী পৰিব এতিয়া দেই মাত চাবি ভেবেলা ছাগলী এইটো ভেবেলা তাত হেৰি চাবি আকৌ চেলেকি চেলিলে পিছত খাওঁ নাপাবি জোধা কৰিব হৈছে পাবই দিয়া ঘৰতে নাপাবি ইয়াত দিম নাম পাবই দিয়া আমাৰ জলকীয়াই জুতি চাওক এই আমাৰ টেঙাৰ পানী ৰেডি এইবাৰ খোৱাছে আৰু দেই বেয়া দিম ধুনীয়া টেঙাৰ জুতি এই আমাৰ লোকেল গাই পুলিচ ধুনীয়া নুপুৰিব সঁচাকৈ নুপুৰে মোক পায় তাত নুপুৰে এগৰাকী মানুহ আহিছে আৰু দেই টেঙা খাবলৈ দে চব দে ইন দিবি এটা ধুনীয়া